আজি ৰেচিপিটো গাজৰ হালৱা। আজি বনাব লৈছোঁ গাজৰৰ হালৱা আৰু তাৰ কাৰণে মই প্ৰথমতে কেৰাহীটো গৰম কৰি লৈছোঁ আৰু ইয়াত দি দিম মই 3 চামুচ ঘি। ঘিখিনিত প্ৰথমতে চপ কৰি থোৱা কাজুখিনি ভাজি ল'ম। লাইটলি ভাজিব লাগে, বেছি ভাজিব দৰকাৰ নাই। এড কৰিম 2টা ইলাইচি, লৈছিলোঁ আধা কেজি গাজৰ, সেইখিনি কাটি গ্ৰেট কৰি থৈছোঁ, সেইখিনি দি দিম। গাজৰখিনি মই একদম ল' ফ্লেমত ভাজিছোঁ, নহ'লে জ্বলি যোৱা চান্স থাকে। 2 মিনিটমানৰ কাৰণে ল' ফ্লেমত ঢাকি থৈ দিম। মিডিয়ামত আৰু এইখিনি ভালকৈ ভাজিছোঁ। মিনিটমান হৈ গ'ল এইখিনি ভাজা। এতিয়া ইয়াত এড কৰিম 4-5টামান ইলাইচি খুন্দি থোৱা। আৰু লগতে এড কৰিম ইয়াত আধা কাপ চেনি। চেনিখিনি দিয়ে মই ভালকৈ লৰাই লৈছোঁ গোটেইখিনি। ভালকৈ যাতে দুইখিনি মিক্স হৈ যায় সেইকাৰণে ঢাকি থৈ দিম 2 মিনিটমানৰ কাৰণে। ইয়াত থৈছিলোঁ মই চেফ্ৰন, গাখীৰ আৰু গাখীৰ অলপ সৰ, সেইখিনি দি দিম। ইয়াৰ লগতে দি দিম মই ইয়াত গাখীৰ। প্ৰথমতে মই 1 কাপ গাখীৰ দিম, তাৰপিছত আৰু এড কৰিম। এতিয়া মই ইয়াত আৰু 1 কাপ গাখীৰ দি দিম আৰু ইয়াৰ লগতে মই এড কৰিছোঁ ইয়াত 2 টেবুল স্পুন মিল্ক পাউডাৰ। ষ্টেজতে এড কৰি দিম ইয়াত ভাজি থোৱা কাজুখিনি আৰু লগতে এড কৰি দিম ইয়াত কিচমিচখিনি। এইখিনি এতিয়া ৰেডি হৈ গ'ল আৰু এপ্ৰক্সিমেটলি আধা ঘণ্টাই লাগিলে গোটেই গাখীৰখিনি ভালকৈ শুকাই যাবলৈ। এইটোৱে হৈছে আজিৰ ৰেচিপি গাজৰৰ হালৱা। আৰু আপোনালোকৰ যদি মোৰ ৰেচিপিটো ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।